हेलो गाइस की खबर ভালনে আশা কৰো সকলো ভালে কুশলে আছে স্বাগতম জনাইছো মোৰ আজি এটা নতুন ভিডিও লৈ আৰু ভিডিওটো মানে কি অলপ ঘৰত কাম কৰিম কামখিনি কেনেকৈ মানে কাম মানে অলপ চাহ বাগানৰ কাম কৰিম চাহ বাগানৰ যোনখিনি সৰু পুলিখিনি আছিলে সৰু পুলিখিনি আপোনাৰ 6 ইঞ্চিত ভাঙি দিব লাগে মই ভাঙি দিও আপোনাক গুটাইখিনি দেখাম আৰু এবাৰ কেদিনমান হল ভিডিও দিব পৰা নাই আৰু ভিডিও দিব নোৱাৰা কাৰণটো হল মানে এবাৰ বিহুটো দিব নোৱাৰিলো তাৰ পিছত জানুৱাৰীটো ভিডিও দিব নোৱাৰিলো তাৰ পিছত আমাৰ মানে নিজৰ মানে বংশৰ মানুহ মৰিলে সেই কাৰণে এবাৰ বিহু আৰু জানুৱাৰীত মানে ভিডিও দিবই নোৱাৰিলো তাৰ পিছত আজি অলপ ঘৰতে মানে পিঠা চিঠাও পুৰিব তাৰ পিছত যিখিনি কৰে মই আপোনাক দেখাই যাম আপোনালোকে ভিডিওটো চাই যাব আৰু যদি ভিডিওটো চাই ভাল লাগে লাইক কৰিব কমেন্ট কৰিব যিসকলে মোৰ চেনেল নতুনকৈ ভিডিও চাই আছে তেওঁলোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা ঘণ্টা বটনটো টিপিব তেনেহলে বলক আজি ভিডিওটো আমি আৰম্ভ কৰো আৰু এইফালে নাইকল কাটিবৰ কাৰণে মহাজনক লগাই দিছো মহাজনে ধুনীয়াকৈ নাইকল কাটি আছে মানে বনাব কুলা পিঠা বনাব নাইকল লাডু বনাব গোটেইখিনি বনাব আৰু এবাৰ বিহুত পিঠা খোৱা নহ'লে মানে আজি আৰু বনাব আৰম্ভ কৰিছে পিঠা কি পিঠা বনাই মই আপোনাক দেখাম বৰা চাউল ধুনীয়াকৈ জিকাই থোৱা হৈছিলে জিকাই থোৱাৰ পিছত দিয়া ওলাই পেলাই ঢেকি দি আছে পিঠাগুড়ি খুন্দি আছে চালি আছে এই আকৌ দিগদাৰ কৰি আছে আমাৰ ছোৱালীয়ে এইবিলাক ঢেকি দিব লাগে তাইক পুৰা ধুনীয়াকৈ বহি লৈছে ইয়া চালিব লাগে তাইক মই লৈ যাওঁ এতিয়া পিঠাগুড়িখিনি খুন্দি লওক গাৰ্গী আহা গাইছ এতিয়া ধুনীয়াকৈ পিঠা পুৰা কামটো আৰম্ভ কৰিছে আৰু তাৰপিছত এইখিনি হ'ল নাৰিকল ভাজি লৈছে তাৰপিছত এইখন ডাঙৰ টেৰা এইখনতে পিঠা পুৰি আছে তাৰপৰা ইয়াৰ পিঠা ধুনীয়াকৈ পিঠা পনা পুৰিছে ধুনীয়াকৈ খাম আপোনালোকক দেখাম আপোনালোকে ভিডিঅ'টো চাই থাকক গাইছ পিঠা মই এতিয়া পিঠা খাই লওঁ মানে কথাটো কি হ'ল পিঠা আৰু পুৰি আছে মোৰ পিঠা মানে দেখি পেলাই বহুত দিন খোৱা হোৱা নাইতো সেইকাৰণে খাওঁ লাগিলে মই ধুনীয়াকৈ লাল চাহ বনাই ল'লোঁ আৰু পিঠা খাই লওঁ খাই পেলাই আপোনালোকক আৰু এতিয়া পিঠা খাই আছোঁ টেষ্টি হৈছে আমাৰ ধুনীয়া লাগিছে মই খাই লওঁ খাই পেলাই আপোনালোকক লগ পাই আছোঁ ধুনীয়াকৈ পিঠা চিঠা খোৱা হৈ গ'ল তামাম টেষ্টি লাগিলে আৰু পলমকৈ হ'লেও মোৰ ফালৰ পৰা সকলো বন্ধু বান্ধৱীলৈকে ভোগালী বিহুৰ হিয়াৰ পৰা শুভেচ্ছা থাকিল আৰু মই যে আপোনাৰ আলু লগাইছিলোঁ কোৰ মাৰি পেলাই আলুখিনি লগাইছিলোঁ আলুখিনি কেনেকুৱা হৈছে আপোনালোকক অকণমান দেখাওঁ আপোনালোকৰ মনত আছেনে আলু লগোৱা এটা ভিডিঅ' বনাই দিছিলোঁ যিসকলে ভিডিঅ'টো চোৱা নাই চাবচোন এইখিনি হ'ল আমাৰ আলুখিনি এইখিনি ইয়াত যিমানখিনি মানে খেতি কৰিছোঁ ইমানখিনি খেতি মানে ইয়াত কোৰ মাৰিয়ে কৰিছোঁ আৰু এয়া আলু বেয়া হোৱা নাই আলু ভালেই হৈছে তাৰপৰা আলুৰ লগতে আপোনাৰ দুডালমান বিলাহী গছ লগাইছিলোঁ তাৰ বিলাহী লাগিছে এতিয়া এয়া বিলাহী পকিব খাব পৰা হ'ব এইখিনি বিলাহী মানে যিমানখিনি কষ্ট কৰিছিলোঁ কষ্টৰ ফলটো পালোঁ তাৰ মাজে মাজে দিছিলোঁ এডাল দুডাল ৰঙালাও গছো লাগিছে তাৰপিছত আৰু আপোনাৰ আনিছিলোঁ বেঙেনা পুলি এয়া চাওক বেঙেনাৰ ফুল ধৰিছে এইখিনি মই আপোনালোকক দেখাইছিলোঁ আপোনালোকক গোটেইখিনি মই ভিডিঅ'ত বনাই দেখাইছিলোঁ আপোনালোকে লাগে ভিডিঅ'টো চাই ল'ব এইটো ভিডিঅ' তেতিয়া গোটেইখিনি বস্তু গম পাব আৰু লগাইছিলোঁ জলকীয়া গছ দেখা পাইছেনে আপোনালোকে ভিডিঅ'টো যদি চাই ভাল লাগে লাইক কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব এয়া হ'ল বেঙেনা গছ এইখিনি মানে গোটেইখিনি মই কোৰ মাৰিয়ে কৰিছিলোঁ আমাৰ ঘৰত আজি যোনজনী মানে ডাঙৰ ছাগলী আছে ছাগলীজনী আজি পোৱালি দিলে পোৱালিকেইটা অকণ আপোনালোকক দেখাওঁ ব'লকচোন তেনেহ'লে পোৱালি দুটা চাওঁ অকণমান এজনী হ'ল মাকজনী তাৰপিছত ছাগলী পোৱালি হ'ল এইটো এটা তাৰপিছত এইটো এটা দুটা ইয়াৰে এটা হ'ল মাইকী এইটো মাইকী তাৰপিছত এইটো হ'ল মতা দুটা ছাগলী পোৱালি দিছে তাৰপিছত মাকজনী এইফালে ধুনীয়াকৈ কঁঠাল পাত কাটি দিছোঁ ইয়াতে খাই আছে তাৰপৰা আৰু দুটা আছে এই দুটাও ধুনীয়াকৈ আহি পেলাই কঁঠাল পাত খাই আছেহি এই আমাৰ ঘৰৰে ছাগলী বাৰু এই গাইছ এতিয়া আমি আহিলোঁ ধুনীয়াকৈ আৰু এইডাল বাৰীডালটো দেখিছে এইডাল বাৰীডাল ধুনীয়াকৈ 6 ইঞ্চি বাৰী বনাই লোৱা হৈছে 6 ইঞ্চি মানে কি 8 ইঞ্চিটো ভাঙিব পাৰি মই ভাঙি মানে 6 ইঞ্চি ভাঙিলে মানে কি হয়
এতিয়া ইয়াৰ পৰা ভাঙি দিয়ে এনেকৈ ভাঙি দিব এতিয়া এনেকৈ ভাঙি দিব লাগিব এতিয়া বস্তুটো কি হয় ইয়াৰ পৰা এই যিমানখিনি ইয়াত গজালি ওলাব গজালিখিনি এনেকৈ ধুনীয়াকৈ হৈ যাব এবাৰ ভাঙি পেলাই যে এই বস্তুটো যে এৰাই দিব নালাগে ধুনীয়াকৈ এই বস্তুটো লগাই থৈ দিব লাগে এতিয়া বস্তুটো ধুনীয়াকৈ যেতিয়া এইটো গজালি মেলিব আৰু শুকাই যাব শুকাই দিয়াৰ পিছত লাহেকৈ এসপ্তাহ দুসপ্তাহৰ পিছত এইটো ধুনীয়াকৈ এৰাই দিব লাগিব ধুনীয়াকৈ এনেকৈ এতিয়া যিমান আছে এইটো চৰাইটো ভাঙি দিম ভিডিঅ'টো চাই থাকক ভাল লাগিলে লাইক কৰিব ভিডিঅ'টো এনেকৈ ভাঙিব লাগিব এইটো আমি 6 ইঞ্চি ভাঙি আছোঁ এইটো বাহিৰত ধুনীয়াকৈ এইবিলাক গজালিবিলাক চাওক এই গজালিবিলাক দি ধুনীয়াকৈ বস্তু একদম জোপোৱা হৈ উঠি আহিব তাৰপিছত ধুনীয়া হ'ব এতিয়া এনেকৈ ভাঙি ভাঙি এই থৈ দিব লাগিব ধুনীয়াকৈ এনেকৈ ভাঙি দিব লাগিব আৰু ভাঙি দিয়াৰ পিছত পানী মাৰিব লাগিব ইয়াত এসপ্তাহ ধুনীয়াকৈ পানী মাৰি গোটেইখিনি জিকাই দিব লাগিব জিকাই দিয়াৰ পিছত গজালিবোৰ আহিব গজালিবোৰ ধুনীয়াকৈ গছটো বনি যাব আৰু আপোনালোকে কোনোবাই জানে যদি নাই এই গাইজ এতিয়া ধুনীয়াকৈ লাহেকৈ আধাখিনি ভঙা হ'ল তাৰপৰা এতিয়া আৰু অলপ আধাখিনি আছে আৰু আধাখিনি ভাঙি আছোঁ এইবোৰ এনেকৈ ধুনীয়াকৈ ভাঙি দিছোঁ ধুনীয়াকৈ দেখা পাইছেনে আপোনালোকে কি ধুনীয়াকৈ ভাঙি দিছোঁ এইটো এইবোৰ চব আধাত ভাঙি দিছোঁ এইবোৰ অলপ কাম বনবোৰ কৰি থাকোঁ আৰু মোৰ অলপ ভিডিঅ'বোৰ দিওঁতে অলপ দেৰি হয় আপোনালোকে ভিডিঅ'বোৰ চাব ভাল লাগিলে লাইক কৰিব আৰু যিসকলে নতুনকৈ ভিডিঅ' চাই আছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা ঘণ্টা বটনটো যদি অল প্ৰেছ কৰি ল'ব যেতিয়া নতুন ভিডিঅ' দিওঁ তেতিয়া আপোনালোকে চাব পাৰিব এতিয়া আপোনালোকক ধুনীয়াকৈ আৰু এটা বস্তু দেখাই আছে আপোনালোক বস্তুটো দেখাৰ লগে লগে আপোনালোকে হাঁহি উঠি যাব কি বস্তু বলকচোন চাওঁ তেনেহ'লে দেখা পাইছেনে এই বস্তুটো চাওকচোন মানে মোৰ নিজৰে হাঁহি উঠি যায় মানে কি বস্তুটো মানে এইটো আমাৰ মেৰ ৰখীয়া কৰাৰ কাৰণে বনাই দিছোঁ এই দুখন হাত তাৰপৰা এয়া আপোনাৰ এডাল বাৰী লৈ আছে লাঠি এডাল লৈ আছে আৰু ৰখীয়া কৰিব মানে আৰু তাৰপৰা ঠেং দুটা তাৰপৰা এইটো মূৰটো তাৰপিছত এইফালে হ'লে এইটো খোপা বান্ধি থৈ দিছে ধুনীয়াকৈ এইটো মানে মই নিজে বনাইছোঁ মানে এইটো বস্তু মোৰ দেখিলে মোৰ নিজৰে হাঁহি উঠি যায় আৰু বস্তুটো কেনেকুৱা হৈছে আপোনাক কমেণ্ট কৰি জনাবচোন এতিয়া গাইজ মানে এতিয়া আমাৰ যিমানখিনি পুলি ভঙা কামটো আছিলে গোটেইখিনি কাম সম্পূৰ্ণকৈ হৈ গ'ল গোটেইখিনি পুলি ভাঙি দিলোঁ সম্পূৰ্ণকৈ ভঙা হৈ গ'ল ধুনীয়াকৈ ভাঙি দিছোঁ থৈ দিছোঁ সম্পূৰ্ণকৈ মানে যিমানখিনি লগাইছিলোঁ সৰু পুলিখিনি গোটেইখিনি ভঙা হৈ গ'ল এইবোৰ পুলিবোৰ ধুনীয়াকৈ পানী মাৰিব লাগিব পানী মাৰিলে ধুনীয়াকৈ গজালিবোৰ মাৰিব গজালিবোৰ মৰাৰ পিছত পুলিবোৰ ধুনীয়াকৈ তাকত হৈ যাব তো গাইজ মানে কি আজি যিমানখিনি কাম আপোনালোকক দেখালেও গোটেইখিনি কাম সম্পূৰ্ণকৈ হৈ গ'ল পুলি ভঙালৈকে গোটেইখিনি আপোনালোকক দেখাইছোঁ আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব আৰু আপোনালোকে যদি কোনোবাই যদি ভাবি আছে বাগান কৰিম বুলি বাগান কৰিম মানে কৰিয়ে দিব লাগে আৰু কৰিবই লাগে আৰু যদি কোনোবাই যদি কৰিম বুলি ভাবি আছে আজি কৰিম কালি কৰিম কৰি থাকিব নাই কামবোৰ কৰি যাব লাগে আৰু বাগানত অলপ কষ্ট আছে কষ্ট মানে কি আজিকালি কোনবোৰ কামত কষ্ট নাই যি কাম কৰে আপোনালোকে কষ্ট পাবই মানে কি কৰিম বুলি ভাবি থাকিব লগাই দিয়ক আপোনালোকে যদি বাগান লগাম বুলি ভাবি আছে আৰু যদি মোৰ আলু লগোৱা ভিডিঅ'টো যদি আপোনালোকে যদি চাম মানে চাব মই আলু কেনেকৈ লগাইছিলোঁ আপোনাক গোটেইখিনি কথা বুজি পাব মই ডিছক্ৰিপশ্যনত লিংক দি থৈ দিম আপোনালোকে ভিডিঅ'টো চাব আৰু আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ আৰু যদি ভিডিঅ'টো যদি চাই ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব যিসকলে মোৰ চেনেলত নতুনকৈ ভিডিঅ' চাই আছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বাই বাই আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ